আসসালামু আলাইকুম। অহা 22 আগষ্ট 2018 তাৰিখে পবিত্ৰ ঈদ। মই মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে অসম তথা ভাৰতবাসীলৈ মই মোৰ ফালৰ পৰা আন্তৰিক আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ শব্দৰ অৰ্থ হৈছে শৰীয়তৰ সীমাৰ মাজত থাকি আনন্দ ফূৰ্তি কৰা। অতিৰিক্ত খৰচ কৰিব নালাগে, ফটকা ফুটোৱা এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব নালাগে, ফটকা ফুটাব নালাগে। ঈদ বছৰত দুবাৰ হয়, ৰমজান ঈদ আৰু কুৰবানী ঈদ। আমি সকলোৱে জানো এইটো হ'ল কুৰবানী ঈদ। অকল যে গৰু, ছাগলী, দুম্বা আদি কুৰবানী কৰা এইটোৱেই আচলতে ডাঙৰ কথা নহয়। কুৰবানী শব্দৰ অৰ্থ হৈছে ত্যাগ কৰা। এই দিনটোত আমি কিছুমান বেয়া কাম ত্যাগ কৰিব লাগে, যেনে মদ খাব নালাগে, মিছা কথা ক'ব নালাগে, চুৰ কৰিব নালাগে। কোনোবাই যদি কৰি আছে চুৰ বা মদ খায় বা মিছা কথা কয়, তেতিয়াহ'লে এই ঈদৰ দিনাখনেই সেইটো পৰিত্যাগ কৰক, অৰ্থাৎ কুৰবান কৰক, ত্যাগ কৰি দিয়ক। মই এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ, প্ৰতি বছৰে দেখা পাওঁ আমাৰ নিউজ চেনেল কেইজনমান গণ্যমান্য ব্যক্তিক মাতি পেলাই আমাৰ মুছলিমৰ ফালৰ পৰা আৰু হিন্দুৰ ফালৰ পৰা মাতি পেলাই কুৰবানীক লৈ বিতৰ্কৰ সৃষ্টি কৰা দেখা যায়। প্ৰতি বছৰে যুক্তি প্ৰদৰ্শন কৰে। গতিকে এনেকুৱা ধৰণৰ কাম মই ভাবোঁ নকৰাই ভাল। মানুহৰ মাজত অশান্তিৰ সৃষ্টি হয়। এইটো ইমান সোনকালে বন্ধ কৰিব পৰা বস্তু নহয়, কাৰণ মুছলমানৰ কাৰণে কুৰবানী আৰু হিন্দুৰ কাৰণে বলি। এই দুটা বস্তু অতীতৰ পৰাই চলি আহিছে আৰু চলিয়ে থাকিব। ইয়াক লৈ মিছামিছি বিতৰ্কৰ সৃষ্টি কৰাটো মোৰ মতে ভাল নহয় আৰু কৰিব নালাগে। প্ৰতি বছৰে নিউজ চেনেলসমূহে কৰি থাকে, দেখা পাওঁ। সেইকাৰণে নকৈ নোৱাৰি, ক'বলগীয়া হৈছে, বাধ্য হৈ গৈছোঁ। গতিকে মিছামিছি কি লাভ আছে? একো লাভ নাই। কেইজনমান মানুহক মাতি পেলাই যুক্তি তৰ্ক প্ৰদান কৰিব। কোনোবাই ক'ব কুৰবানী কৰিব লাগে, কোনোবাই ক'ব নালাগে, কোনোবাই ক'ব বলি বিধান বন্ধ কৰিব লাগে, কোনোবাই ক'ব নালাগে। গতিকে এইবিলাক কৰি লাভ নাই। চলি আহিছে, চলি থাকিব। যেতিয়া বন্ধ হ'ব নিজে নিজে অট'মেটিক বন্ধ হৈ যাব। ইয়াক লৈ আৰু মিছামিছি এনেকুৱা কৰি লাভ নাই। আৰু ঈদৰ দিনাখন আমি সকলোৱে কেইটামান কাম কৰিব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি তৰ্তিবৰ সৈতে গোসল কৰিব লাগে। ঈদগাহলৈ যোৱাৰ আগতে মিঠা বস্তু খাব লাগে। ঈদগাহলৈ এপথেদি গৈ অন্য পথেদি উভতি আহিব লাগে আৰু নতুন কাপোৰ পিন্ধিব লাগে। নতুন কাপোৰ অকল নিজেই পিন্ধিলেই নহ'ব, ওচৰৰ যদি গৰীব দুখীয়া লোক থাকে তেওঁলোকে পিন্ধিছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি সামৰ্থ্য অনুসাৰে তেওঁলোককো দান কৰিব লাগে। আমাৰ অসমখন হ'ল এখন শংকৰ আজানৰ মিলনৰ দেশ। গতিকে ইয়াত এনেকুৱা ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰি মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰি লাভ নাই। আমি সকলোৱে মিলা প্ৰীতিৰে বাস কৰি আছোঁ আৰু এনেকৈ মিলা প্ৰীতিৰে বাস কৰি ভৱিষ্যতলৈ থাকিব লাগে। এইটোৱে মই আশা কৰোঁ। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে চাই পেলাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, বেছিকৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মই এনেকুৱা ধৰণৰ আৰু নতুন নজনা কথা কিছুমান লৈ আহিম। মোৰ চেনেলৰ জৰিয়তে প্ৰকাশ কৰিবলৈ মই চেষ্টা কৰিম। আৰু কাষত থকা বেল আইকনটো বজাই দিব, কাৰণ সকলোতকৈ আগত মোৰ ভিডিঅ'বিলাক আপুনি চাব পাৰিব ঘণ্টিটো বজাই দিলে। ধন্যবাদ। জয় অসম।